আজি চাৰমাই যাবলৈ ওলাইছোঁ গৈ আছোঁ হেৰি জামুগুৰি বজাৰ খুটিব নি আকৌ মোক ঘৰ পালে গুড মৰ্ণিং স্বাগতম জনাইছোঁ চেনচোৱা ব্লগলৈ। আমি আজি চৰাইমাৰি নহয় জানো চৰাইমাৰি যাবলৈ ওলাইছোঁ। এয়া মিষ্টাৰ লগত তাৰপৰা ইফালে আমাৰ পোৱালি কিনি গ'ল বাবু পোৱালি দানা দেখা হ'লে কেত গ'ল ধুন্দু নহ'লে দেখা দে আকৌ ভালকৈ দেখা দে অঁ কি হ'ল দোকান লাগিলে হ'ব একদম নুবুজে বাবু নাই দেখা যে কোন ক'লে এইটো আমাৰ পোৱালিটো যাব স্কুল এখন তাৰপৰা এইজনী ছোৱালীজনী এই কেলৈ লুকাইছোনো মাস্ক কিনিছিলে ছিঙিয়ে পেলালে ছিঙিলে নি 10 টকা নষ্ট এইজনী আমাৰ সৰু ছোৱালী লুকাই আছে কমলা খাই ওলাইছোঁ কমলা কি ধূপ দিয়া নাই অলপ কমলা লৈ গোন্ধত ভাল লাগে শিঙি বমেমি লাগে নালাগে। আমাৰ শাহুমা ভনীয়েকৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। তাৰপৰা আমাৰ ঘৰত থকা ভাগিনজনী ঘৰলৈ যাম বাপেকৰ ঘৰলৈ। এইয়া জামুগুৰি বজাৰ জামুগুৰি বজাৰ ফুল লাগিব ফুল ফুল পলু জামুগুৰি বজাৰ পাৰ হৈ আহি আছোঁ এতিয়া। আমগুৰি পালোঁ নাই পোৱা নহয় এই পালোঁ আমগুৰিত সোমাই আছোঁ এতিয়া আমি। তাৰপৰা পাম জিতপুৰ তাৰপৰা পাই গ'লোহি আমাৰ এয়া আমি সোমালোহি হেৰি ককাইদেউ ঘৰ। ভিডিঅ' কৈছোঁ দেই এদিন আমাৰ নবৌ হয় এয়া একো নহয় আমাৰ গাঁৱৰ মানুহ এনেকৈ থাকে আৰু আমিও থাকোঁ দে ঘৰত বেয়াকৈ আমি আকৌ এতিয়া মাহীডোখৰ পৰা গৈ আছোঁ হেৰি আমাৰ ভাগিনজনী ঘৰলৈ। তই কেলৈ আকৌ এনেকৈ জিভা চুলি আমাৰ ঘৰত থকা ভাগিনজনী ওপৰত যে থাকে সিহঁতৰ মাক বাপেকৰ ঘৰলৈ গৈ আছোঁ। তাৰপৰা আকৌ আহি পিনি ইয়াত আকৌ মাৰি আছে মুৰ্গী মাৰি আছে খবৰ খাতি বিয়ৈ হয় নি আমাৰ এইজন আহিছে আমাৰ ঘৰত আগতে কাম কৰিছিলে বিয়ৈ চবে মাতে চবৰে বিয়ৈ হয়। চাম চিন্তা নাই আমাৰ ক'লৈ গ'ল গাড়ী আমিও তেনেকৈ এইজনী আমাৰ ভাগিনৰ ককায়েকৰ ছোৱালী এয়া কি হৈছে নবৌক আমাৰ খামনি ভাগিন নামটো কোৱাচোন তোমাৰ হয় চাহ খাবলৈ দিছে আমাক। এয়া আমাৰ দিনকাই এয়া আমাক ভাগিনৰ বাপেক বহুত দিন থাকিলে দেই আমাৰ ঘৰত এইজন কেলৈ আমাৰ ঘৰলৈ যোৱা হ'ল কেলৈ আহিলি দিনকাই কেলৈ নোযোৱা হ'ল আমাৰ ঘৰলৈ দানা দিছা নেকি
এইয়া হাঁহ আনিছে এতিয়া আমাৰ কণমানিজনী এজনী হাঁহ উলিয়াই আনিছে। এয়াজনী ভাগিনৰ মাক হয়, আমাৰ যে ঘৰত থাকে খামনি ভাগিনৰ মাক হয় দেই। নামটো কোৱা? চুইটি সোণোৱাল। এয়া আমাৰ এজন বিয়ৈ, সমাজৰ বিয়ৈ এজন দেই। ল'ৰাৰ পৰা কেঁচুৱালৈকে চবেই বিয়ৈ, চবৰে বিয়ৈ হয়। আমাৰ বহুতিক যেনেকৈ চবেই কেঁচুৱাটোৰ পৰা এয়া ভাগিনৰ ভায়েক এইটো। ভাল লাগে ন, ভালবোৰ চালে ভাল লাগে। Let's go. Fit check, yo. Fit check. মা তোমাৰ ফিট চেক দিয়া আকৌ। তুমি কি পিন্ধিছা আজি? ক'ৰপৰা লৈছা সেইটো কৈ দিয়া। গাঁৱলৈ অহাৰ কাৰণে চাদৰ মেখেলা পিন্ধি আহিছোঁ। চাদৰ মেখেলাই পিন্ধা। ইমান ভাল লাগিছে পুখুৰী পাৰ এতিয়া ধুনীয়া গছ। ক'ত দিছ? ৰাজহাঁহ দিছ? মই ৰাজহাঁহ খুটিব নি আকৌ মোক? কেতিয়াবাতে পলালে। এইটো পুখুৰী পাৰ, আমি এতিয়া ফুৰিবলৈ আহি পুখুৰী পাৰ কৰিছেহি। হাঁহকেইটাই খুটিবলৈ আহিছে। এইটো পাচি এটা আছে ইয়াত, পাচি এইটো কোনোবা থৈ গ'ল। এয়া আমাৰ গেমত ব্যস্ত, আমাৰ পোৱালি গেমত পূৰা পুখুৰী পাৰত বহি লৈ গেম খেলি আছে। অন্য একো নাই, সেইবোৰতে ভাল থাকিব লাগে। এনেকৈ ঘূৰি লৈ পেলাই মন চন ভাল লাগি যায় আৰু গছৰ তলত ক'ৰবাত পথাৰৰ মাজত। ঘৰতকৈ বহুতে ভাল লাগে। নদী নহয়, পুখুৰী হয়, নদী। আমি এতিয়া গৈ আছো, এয়া ঘূৰি আহিছো। দলং পাৰ হৈছোঁ আমি এতিয়া। দলং এইটো কি সীতাৰাম চাওঁ, সীতাৰাম দা সেইটো না। একো নাই, হ'ব কি ন বিহু এনেকুৱাটো ভাল নহ'ব। এনেকুৱাটো ভাল নহয়। এডাল সেইটো এইডালটো কাটিহে পেলাই টেঙা নালাগে এইটো। তেনেকুৱা হ'লেও হ'ব। আমাৰ বুঢ়ে কটীয়া মটীয়া হৈ লাগি আছো আৰু কিনো ক'বা আৰু দুখৰ কাহিনী আৰু কঠীয়া নকয় ইয়াক যাওঁগে ৰে। বাই বাই আমি যাওঁগে এতিয়া। গৈ আছোঁ এতিয়া দিনকাই ঘৰৰ পৰা আকৌ চাহিদৰ ঘৰলৈ নামঘৰ। গুড ইভিনিং। এই আমাৰ মাহীদেউ ল'ৰা হয়, মাহীদেউ মোতকৈ ডাঙৰ হয়, মোৰ ককাইদেউ বুলি ক'লে। আৰু সেইজনী নবৌ। এতিয়া খাই বৈ ল'লোঁ আৰু যাবলৈ ওলাইছোঁ মানে এতিয়া আমাৰ নেমুবাৰীত থকা মানুহখিনিক আকৌ দৰমহা দিবগৈ লাগে নহয়। এই দৰমহা দিবলৈ ওলাইছোঁ অলপ সোনকালে। থেংক ইউ। ককাইৰ নামটো কৈ দিয়ক। শ্ৰী পুতুল সোণোৱাল।
এইটো আমাৰ ঘৰত কাম কৰা বহুত দিন হয়তো এইটো বুঢ়াটো এইটো আপোনাৰ নাম কওক কওক নামটো কওক যতীন সোণোৱাল আৰু নবৌ নবৌ বহি তামোল খাই আছে যামগৈ এতিয়া খাই বৈ হৈ গ'ল আমাৰ বৰ ধুনীয়াকৈ নবৌৱে বনাই মেলি খোৱালে আমাক এতিয়া আমি যাব হৈ গ'ল ঘৰলৈ গৈ আছোঁ ওলামাকৈ খাই বৈ হৈ গ'ল এয়া এই আমাৰ ককাইদেউহঁতৰ বাগানীয়া এয়া বাগান ককাইদেউহঁতৰ বাগান সেয়া ছাইডতে আছে একদম এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু মেইন ৰাস্তাত পালোঁ 4টা বাজি গ'ল এতিয়া ঘৰ গৈ আছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই আজিলৈ ইমানতে সামৰণি মাৰিলোঁ বাই বাই